আজি কেইদিনমানৰ পৰা মনটো মোৰ বহুত বেয়া দিয়ক, মানসিকভাৱে বহুত হাৰাশাস্তি পাই আছোঁ আৰু ভুগি আছোঁ আৰু আজি কেইদিনমানৰ আজিৰ মানুহে তাৰমানে হাঁহি থাকিলে সহ্য কৰিব নোৱাৰে। যদি হাঁহি মুখখন দেখা পায় তাৰমানে ভিতৰে ভিতৰে জ্বলি থাকে, ভাবি থাকে যে কেনেকৈ এইক ভিতৰে ভিতৰে শেষ কৰিব পাৰোঁ, নাশ কৰি দিব পাৰোঁ। তাৰমানে সিহঁতৰ মতে আমাৰ তাৰমানে জীয়াই থকাৰ অধিকাৰ নাই, কথা কোৱাৰ কোনো অধিকাৰ নাই, আমি সৰু মানুহ, আমাৰ কোনো ষ্টেণ্ডাৰ্ড নাই, আমাৰ কোনো কি ক'ম আৰু পইচা নাই যিহেতু আৰু একোৱেই নাই। তাৰমানে মেইনলি আমি দালাল কৰিব নাজানো। মুখত এটা, পেটত এটা, মুখত ধুনীয়া হাঁহি মাৰি পিছফালে আৰু এটা বেলেগ কথা কোৱা, আমি সেই 2 তৰপীয়া 3 তৰপীয়া মুখৰ আমি সমাধান দিওঁ। সেইকাৰণে আজি মানুহৰ মনত বেয়া হয়। আপোনালোকে কিজানি ভাবি আছে আজি ভিডিঅ'টো দিছে কিবা, বকি আছে কিবা, কি কৰোঁ, মোৰ আজি কেইদিনমানৰ পৰা মোৰ লগত বহুত কিবা হৈ আছে দিয়ক। মেণ্টেলি বহুত হাৰেছমেণ্ট পাই আছোঁ, ৰাতি টোপনি নাযায়, দিনটো যদিও চলি আছোঁ মৰি চলি আছোঁ আৰু এনেকৈ। এই ভতিজা ছোৱালী দুজনী মেট্ৰিক পৰীক্ষা দিছিল এইবাৰ, সিহঁতেও মেট্ৰিক দি আমাৰ তাতে ফুৰিব আহিছিল। আহি এতিয়া গুৱাহাটী চাব, এতিয়া চাওঁ মই বোলো ক'ত নিম, মনটোও বেয়া ইফালে, যদিও মুখখনত হাঁহি এটা ৰাখি আছোঁ, ভিতৰত বহুত কিবা চলি আছে আৰু ব্ৰেইনটো মই এক্টিভ কৰিব পৰা নাই, নিজকে সজীৱ কৰি তুলিবৰ কাৰণে চেষ্টা কৰি আছোঁ, যদিও তাৰমানে আছোঁ আৰু এনেকৈ মৰি বাচি থকা বুলি যে কয়, মই সেনেকৈ আছোঁ তাৰমানে। তথাপি সিহঁতনো কি বুজিব আমাৰ মনৰ দুখ, বা সিহঁতৰ বয়সো হোৱা নাই বা ইমান বুজা শক্তিও হোৱা নাই, যিহেতু আৰু সিহঁতৰ লগত গ'লোঁ, যাই কিনে এই উজান বজাৰৰ এই যিখন নতুনকৈ পাৰ্ক খুলিছে তাতে যাই এনেকৈ অলপমান ঘূৰালোঁ সিহঁতক, অলপ ৰাতিলৈকে থাকলোঁ আৰু থাকি ভালেই লাগছে দিয়ক। ধুনীয়া এটা পৰিৱেশ আৰু ৰোমেণ্টিক পৰিৱেশ বুলি ক'লেও ভুল নহয় আৰু টাইম পাছ কৰাৰ কাৰণে বহুত ধুনীয়া আৰু বিশেষকৈ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডবিলাকৰ কাৰণে আৰু বেছি ভাল হ'ব। বাচ্ছাবিলাকৰ খেলাও কিবা আছে দিয়ক, আৰু সৰুবিলাকৰ কাৰণে আছে, অলপমান মধ্যমীয়াবিলাকৰ কাৰণে আছে। এই আমাৰ মাইনাহঁতেও অলপমান উঠছি খেলছি, ময়ো অলপমান উঠা মেলা কৰিছোঁ দিয়ক। আৰু মনটোনো কিমান বেয়া কৰি থাকিম আৰু মানুহেতো ভালেই পাব ন, দুখ মনে থাকিলে বা চকুৰ পানী দেখা পাই সিহঁতে উপভোগ কৰিব যে তাইৰ লগত এনেকুৱা হৈ আছে না, বহুত ভাল হৈছে বোলে। আজিকালি মানুহবিলাকেতো ইনস্পায়াৰটো নকৰে ন, উৎসাহ নিদিয়ে নহয়, কোনোদিন ডমিনেট কৰে সদায়। কেনেকৈ নিজৰ আণ্ডাৰত ৰাখোঁ, নিজৰ হাতৰ মুঠিত কেনেকৈ ৰাখি চলাব পাৰোঁ, যেন আমাৰ জীৱনটো সিহঁতৰ হাতৰ মুঠিতহে, আৰু যে আমাৰ যেন মুখ নাই, বিবেক নাই, চকু নাই, কাণ নাই, এনেকুৱাকৈ ৰাখিব খোজে। কি কৰিব আৰু উপায়টো নাই, মানি নাই, পাৱাৰ নাই, দুয়োটাই নাই। আজিৰ দিনত মানি আৰু পাৱাৰ নহ'লে কোনো মানুহ বুলি নুপুছে। যদি আপোনাৰ শিক্ষা দীক্ষা একোৱেই নাথাকক, আপোনাৰ যদি পইচা আছে তেতিয়াহ'লে সমাজত চবফালে আপুনি স্থান পাব। আৰু যদি পাৱাৰ আছে, পাৱাৰ থাকিলে ক'বই নালাগে, আপোনাৰ হাত ভৰি চব যি পায় তাকে মুচি দিব, আপোনাৰ ধুই দিব লগা হ'লে, আৰু কি বুলি ক'ম আৰু। এতিয়া আপোনালোকে দেখিয়ে থাকে আজিৰ সমাজত দুমুখে তিনিমুখে দালালৰ অভাৱ নাই। আজিকালি গোটেই দেশখানে দালালৰ ওপৰতে চলে। এতিয়া মই কোৱাৰ কাৰণে কিছুমানে বেয়া পাব, এই কথাটো বহুতেই বেয়া পাব, জানো এইটো কথা। এই কথা এনেই সতী সাধিনী একেবাৰে। আৰু এই ভিডিঅ'টো দেখি আছে না, আমাৰ যে হাল বৈছিল যে, আৰু যে ধান কাটি কিনে, এইটো কঠীয়া তোলা, আচলতে ধানৰ নহয়, কঠীয়া তোলা, এইটো হৈছে ভুই ৰোৱা। মই দেখি ইমানেই ভাল লাগছে নহয়, আমাৰ সেই আগৰ দিনকলৈকে ঘূৰি গৈছোঁ দিয়ক। আৰু এইটো সেই কাতি বিহুত যে আমি ধানৰ মাজত যে চাকি জ্বলাওঁ, এইটো চাকি জ্বলোৱা। তাৰপিছত এইটো হৈছে ধান যে মুঠি আনে এনেকৈ ধান কাটি কিনে, সেইটো যিবিলাকে গাঁৱত বাস কৰে এইটো গম পাব দিয়ক। এইটো হৈছে মাৰাণ মাৰাৰ দৃশ্য, মাৰাণ মাৰি আছে, তাৰমানে 3জন মানুহ আছে মাৰাণ মাৰি আছে। ইফালে এইটো হৈছে গৰুৰ গাড়ী, একজনে চলাই আছে, আৰু এটা গাছৰ ওপৰত ল'ৰা এটা বহি আছে, আৰু এটা হাতখন মেলি আছে। কিবা এটা ভাল লগা দৃশ্য। আৰু ইফালে ঢেঁকী দি আছে, চাউল চালি আছে, ইফালে আকৌ মাছ মাৰি আছে। ভাল লাগছেনে আপোনালোকৰ ভিডিঅ'খিনি? মই কিন্তু বহুত একদম মনোমোহিত কৰা বুলি যে কয়, আপ্লুত হৈ গৈছে একদম। তাৰমানে এইটো হৈছে মাছ মাৰা, এইখনক কি বুলি বা কয় নাজানো দেই, এইটো এইবিলাক নদীবিলাকতহে কৰে। এই ভিডিঅ'কেইটা পুনৰ ৰিপিট হৈছে এইকেইটা, তথাপি চাওক আপোনালোকে। আৰু দৃশ্যখিনি কিবা চাই থাকিলেও আমনি নালাগে। এইকেইটা ধানৰ মুঠি বান্ধি আছে। এইটো হৈছে ভুই ৰোৱা, মাৰাণ মাৰা, কঠীয়া তোলা। আৰু বাকী আৰু এই চাৰিওফালে গোটেই পৰিৱেশটো এনেকৈ ভিডিঅ' কৰিছোঁ, ভাল লাগছে দিয়ক। আপোনালোকে যোৱা নাই যদি যাব উজান বজাৰৰ পাৰ্কখনত, তাতে ভিতৰত এটা মন্দিৰো আছে। এটা নহয়, দুটাই দিয়ক, এটা হৈছে হনুমান মন্দিৰ, এটা হৈছে শিৱ মন্দিৰ। এইটো কালি আছে, একচুৱেলি কালি মেইন হেৰিখন কালি মাৰ
ফটো আছে আৰু দুয়ো দিশে আছে এটা হেৰি কি বুলি কয় এইটো শিৱ। এনেকৈ ভাল লাগছে কিন্তু পৰিৱেশটো অলপ ৰাতিলৈকে থাকছোঁ, থাকি কিনে উপভোগ কৰিছোঁ আৰু কি কৰিব অকলশৰীয়া জীৱন এনেকৈ আৰু কোনো মানে সোধা মানুহ নাই দিয়ক তোৰ খবৰ কেনে, এনেকৈ যদি একজন কোনোবাই সুধলা হয় নহয় তথাপি কিজানি মনটো অলপমান পাতল লাগিল হয়। আজিৰ দিনত সেনেকৈ সোধা মানুহ নাইহে, তথাপি উপায়তো নাই, জীৱন পাইছোঁ, জীৱনটোতো উপভোগ কৰিব লাগিব ন। ভাল বেয়া কিছুমানে ভাল পাইছে, কিছুমানে বেয়া পাইছে। মোৰ জীৱনটোতো অকল বেয়া মানে দুখ, কেৱল দুখ 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 জন্মৰ পৰাই আজিকলৈকে তাৰমানে জন্ম হ'লোঁ, বিয়াও হ'লোঁ, বিয়াৰ পিছত চাকৰি জীৱন পালোঁ, গোটেই ছাইড মানে অল ছাইড, অকল চাকৰি জীৱন বুলি নহয় গোটেই ছাইডত হয়তো নচিবখনত মই এয়ে সাধি আহিছোঁ আৰু দুখ 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 খালি দুখ। আজিকালি মানুহে দুখৰ কথাবিলাক ক'বা নিদেতো। যদি মানুহ এজন যদি দুখত যদি ছুইচাইড কৰে নহয়, ছুইচাইড কৰাৰ পিছত ক'ব যে কিয়নো ছুইচাইড কৰিব লাগে, আমাকতো ক'ব লাগিছিল না, আমিতো অলপ হ'লেও কিবা এটা কৰিলোঁ হয়। কিন্তু যদি জীয়াই থাকোঁতে যদি আপুনি ক'ব খোজে নকবি এই ঘৰৰ কথা ক'ব নালাগে নহয়, কিয় ক'ব লাগে, তোৰ এই দুখৰ কথা ক'লি তোক হেৰিহে কৰিব মানুহে, উপলুঙাহে কৰিব, চান্স ল'ব মানুহে, নকবি। তো মানুহ একজনে বুকুৰ মাজত দুখবিলাক লৈ কিনে কেনেকৈ জীয়াই থাকিব। মানুহৰ আগত যদি ক'বই নালাগে, যদি শ্বেয়াৰ কৰিবই নালাগে, শ্বেয়াৰ নকৰিলেতো ভিতৰতো উকমুকে থাকিব। মোৰ বিশেষকৈ সেনেকুৱা হৈ থাকে, দুখবিলাক তাৰমানে বুকুত তাৰমানে একদম খুন্দা মাৰি থাকে। মানে কাৰোবাক এটা কিজানি ক'ব পাৰিলে কিজানি অলপ হ'লেও মনটো পাতল লাগে, কিজানি মোৰ কোনোবাই দুখ বুজে, মোৰ বিশেষকৈ সেনেকুৱা ফিল হৈ থাকে। বাকী আপোনালোকৰ কেনেকৈ নাজানো। গতিকে আজি অকল ভিডিঅ'টো যদিও ভাল ভিডিঅ' দিছোঁ, কিন্তু মনটো বহুত গধুৰ হৈ আছে কাৰণে অলপমান দুখৰ কথাও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ দিয়ক। আপোনালোকে বেয়া নাপাব আৰু কি কৰিব আৰু, কোৱা মানুহ নাই যিহেতু ভিডিঅ' আকাৰে হ'লেও আপোনালোকক কৈছোঁ আৰু এই অলপমান ময়ো উপভোগ কৰিছোঁ দিয়ক বাচ্চাকেইটাৰ লগত। ময়ো অলপ বাচ্ছা পাৰ্টিত জইন কৰিছোঁ আৰু কি কৰিব, সদায়তো কান্দি থাকিব নোৱাৰে, সদায়তো দুখ কৰিব নোৱাৰে। মোৰ মুখখন চাইতো কোনেও ক'ব নোৱাৰে যে ইমান গধুৰ বজা এটা লৈ আছোঁ মই বুকুৰ ভিতৰত, তাৰমানে উমি জ্বলি থকা একুৰা জুই। এই জুইকুৰা যে কোনদিনা নুমাব, কোনদিনা যে শেষ হ'ব মোৰ জীৱনৰ পৰা, মই সেইটোও গম নাপাওঁ। কিজানি জুই নুনুমাতে কিজানি ময়ে শেষ হৈ যাম, কেতিয়াবা সেনেকুৱা ফিল হয়, কিজানি শেষে হৈ যাওঁ নেকি। কিন্তু কি কৰিব, পৃথিৱীততো আৰু এটা আনছোঁ নহয়। ভুল হৈছে, মই ভাবোঁ মোৰ যিমান ভুল হৈছে, বিয়া হৈ আটাইতকৈ ভুল কৰিছোঁ। প্ৰথমতে ভুল কৰিছোঁ পৃথিৱীত জন্ম পাই কিনে, জন্ম পোৱাটোতো নিজে কৰিব নোৱাৰি ন, কিন্তু বিয়াটো নিজে ক'ব পাৰি। বিয়া হৈ প্ৰথমতে ভুল কৰিছোঁ, 1 নম্বৰ কথা। 2 নম্বৰ কথা, মোৰ বাচ্ছাটো জন্ম দি কিনে মই ডাঙৰ ভুল কৰিছোঁ। হয়তো বাচ্ছাটো নহ'লে কিজানি আজিৰ দিনত ইমান ষ্ট্ৰাগল কৰিব নালাগিল হয়। তাৰমানে নিজে কিবাকৈ জীয়াই থাকলোঁ হয় চাগে, জীয়াই থাকলোঁ হয় নাথাকিলোঁ হয় যদি কোনো মানে ধৰবা নলয়, অপশ্যন নাথাকিল হয় কোনো মোক দুখ বুজাই বুজব নুবুজা নাই, মই পৃথিৱীৰ পৰা আঁতৰি গ'লোঁ হয়। কিন্তু বাচ্ছাটো যে পৃথিৱীত আনলোঁ মই, তাইতো দুখ নাই ন, আকৌ তাইতো নিজে জন্ম পোৱা নাই, মই আনিছোঁ তাইক, তো ৰেচপনচিবিলিটিটো মোৰেই হ'ব। গতিকে তাইৰ কথা ভাবিয়ে আৰু জীৱনটো এনেকৈ ষ্ট্ৰাগল কৰি আছোঁ আৰু। বহুতে হাঁহে, বহুতে পিছত বহুত বেয়া কথা কয়, কিন্তু দুখ লাগে বহুত। কি কৰিম, কাকোতো প্ৰুফ দিব নোৱাৰোঁ ন যে মই এনেকুৱা নহয়, মই এনেকুৱাহে। মানুহে তাৰমানে ভুলহে বুজে মোক। মই যিটো বিচাৰোঁ সেইটো কোনোদিন মোৰ লগত নহয়, সদায় মই নিবিচাৰতো হয় তাৰমানে মোৰ লগত। কিয় হয় নাজানো, মোৰ লাকখন ইমান কিয় বেয়া মই সেইটো নাজানো। যা হওক, জীৱনটো এনেকৈ পাৰ কৰি আছোঁ আৰু। আজি অলপমান দুখৰ কথাই ক'লোঁ, আপোনালোকে যাতে কোনোৱে বেয়া নাপায় বা বেয়া কমেণ্ট নিদিয়ে, মনটো অলপ পাতল কৰাৰ কাৰণে কৈছোঁ আৰু। সমাজখন তাৰমানে কিয় এনেকুৱা মই বুজি নাপাওঁ। দালাল আৰু দালাল, কেৱল মুখা পিন্ধা ভদ্ৰলোক চব। দেখাততো ইমান ভদ্ৰলোক, ইমান জেণ্টল হয়, ইমান মানে কি কৰিব আৰু, কি ধুনীয়া পৰিপাটি ড্ৰেছ পিন্ধি আহে, কি ধুনীয়া মিঠা কথা কয়, মুখৰ এটা সুন্দৰ হাঁহি লৈ কিনে, কিন্তু ভিতৰখন এনেকুৱাই গেলা কি কৰিব আৰু। দিয়ক আজিলৈ আহিছোঁ দিয়ক।